নলবাৰীত আজি ৩৩তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩ উদযাপন কৰা হয়। নলবাৰী ASTC কাৰ্যালয় প্ৰাংগণত নলবাৰী জিলা পৰিবহণ বিভাগৰ উদ্যোগত এই ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উদযাপন কৰা হয়। সেই মৰ্মে ৰাতিপুৱাৰ ভাগত নলবাৰী ASTC কাৰ্যালয়ৰ চৌহদত পথ সুৰক্ষাৰ ওপৰত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। এই সজাগতামূলক সভাখনত নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে পথ সুৰক্ষা সপ্তাহৰ ওপৰত সজাগতামূলক মন্তব্য আগবঢ়ায়। আনহাতে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি এক সজাগতামূলক ৰেলী উলিওৱা হয়। এই ৰেলীত জিলাৰ শতাধিকৰো অধিক সচেতন নাগৰিক যুৱকসকলে অংশগ্ৰহণ কৰে। আজিৰ এই পথ সুৰক্ষা সপ্তাহৰ কাৰ্যসূচীত নলবাৰী পৰিবহণ বিষয়াৰ হিমন্ত বৰা, নলবাৰী কলেজৰ অধ্যক্ষ ডক্টৰ কমল নয়ন পাটোৱাৰীসহ ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। আনহাতে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি এক সজাগতামূলক ৰেলী উলিওৱা হয়। এই ৰেলীত জিলাৰ শতাধিকৰো অধিক সচেতন নাগৰিক যুৱকসকলে অংশগ্ৰহণ কৰে। আজিৰ এই পথ সুৰক্ষা সপ্তাহৰ কাৰ্যসূচীত নলবাৰী পৰিবহণ বিষয়াৰ হিমন্ত বৰা, নলবাৰী কলেজৰ অধ্যক্ষ ডক্টৰ কমল নয়ন পাটোৱাৰীসহ ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। 1 উইকৰ কাৰণে এটা ৰোড সেফটি উইক আৰম্ভ হৈছে। তাৰে মানুহক এৱেৰ কৰিবৰ কাৰণে আমি এটা ৰেলী আৰম্ভ কৰিছোঁ আৰু সৰুকৈ এটা মিটিং পতা হৈছিলে ইয়াত। সকলোকে আপোনালোকৰ জৰিয়তে মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে যেতিয়া আমি যান বাহন চলাওঁ, 2 চকীয়া হওক 4 চকীয়া হওক, তেতিয়া যিখিনি আইন কানুন আছে সেইখিনি আমি মানি চলিব লাগে। তেতিয়া আমাৰ এক্সিডেণ্টৰ পৰা আমি বাচি থাকিব পাৰিম। কিয়নো আজিকালি দেখা গৈছে যে ৰাস্তা খুব ভাল হৈছে, হাইৱে খুব ভাল হৈছে, আপোনাৰ হাই স্পীড গাড়ী আছে, বাইক আছে, গতিকে মানুহে চলাওঁতে খুব স্পীডত যায় বা স্পীড এটা মেইনটেইন কৰে। কিন্তু তাৰ লগতে যদি আমি আইন কানুনটো মানি চলোঁ, আমি হেলমেট পিন্ধি বাইক চলাওঁ, ছিট বেল্ট লগাই আমি গাড়ী চলাওঁ, বা পেছেঞ্জাৰ যোনে বহে তেখেতেও যদি ছিট বেল্ট পিন্ধে, তেতিয়াহ'লে সৰু সুৰা এক্সিডেণ্ট হ'লেও আমি মানে জীৱন ৰক্ষা পৰিব মানুহৰ। গতিকে সকলোকে মই আহ্বান জনাইছোঁ যাতে আমি আইন কানুন মানি চলিব লাগে। আজি বাইক ৰেলীটো এই এৱাৰনেছ কাৰণে ওলোৱা হৈছে। তাতে বিভিন্ন প্লে কাৰ্ড আপোনালোকে দেখিছে, তাত বিভিন্ন শ্লোগান লিখা আছে। গতিকে ৰাইজক এইটো মাজে মাজে মনত পেলাই থাকিবৰ কাৰণে এইবিলাক মানে প্ৰগ্ৰাম লোৱা হৈছে। থেংক ইউ। গম পাইছে 33তম পথ সুৰক্ষা সপ্তাহ আজিৰ পৰা আমি পালন কৰিব ওলাইছোঁ। পালন কৰি আহিছোঁ প্ৰতি বছৰে। এবছৰমান কিবা কৰোণাৰ কাৰণে অলপ হেৰি হৈছিলে, কিন্তু এই পথ সুৰক্ষা সপ্তাহ আমি কৰি থাকি যদি আমি সুফল নাপাওঁ, এই সপ্তাহ পালন কৰাৰ কোনো অৰ্থ নাথাকিব। আমি প্ৰত্যেকজন ব্যক্তি সচেতন হ'ব লাগিব। আজি আমি এই STC কেম্পাছৰ পৰা আমি এটা বাইক ৰেলী আৰম্ভ কৰি সৰুকৈ আমি এখন মিটিং আৰম্ভ কৰিলোঁ। আমাৰ SP ছাৰ আছিলে, ডেপুটি চেয়াৰমেন আছিলে, DDC ছাৰ আছিলে, আৰু এক্সিকিউটিভ PWD, MVI এনফৰ্চমেণ্ট সকলো আমি লগ হৈ এখন মিটিং আৰম্ভ কৰিলোঁ। এই মিটিঙৰ তাৰপিছত আমি ৰেলী আৰম্ভ কৰিছোঁ। কিন্তু এই ৰেলীৰ দ্বাৰা আমি এইটোৱে প্ৰতিপালন কৰিছোঁ যে প্ৰত্যেকজন মানুহে হেলমেট পৰিধান কৰক। আমি সেইকাৰণে এজনো ৰেলীটোত কোনো মানুহকে হেলমেট নিপিন্ধাকৈ আমি যাব দিয়া নাই। আৰু আমি ভাবোঁ ইয়াৰ দ্বাৰা আমি ৰাইজক, বিশেষকৈ বয়সস্থ যাৰ ঘৰত পিতৃ মাতৃ আছে, ভাই ককাই আছে, সেইসকলকে যাতে যুৱক যুৱতীসকলক যে যেতিয়া ঘৰৰ পৰা ওলাই যায়, মটৰচাইকেল 2 চকীয়া হ'লে হেলমেট দুজনে পৰিধান কৰিবলৈ কয়। মোৰ এইটোৱে অনুৰোধ, যদি গাড়ী চলাই যায় ছিট বেল্ট ব্যৱহাৰ কৰিব, মোবাইল ইউজ নকৰিব। এইখিনি কথা যদি সকলো ঘৰে, প্ৰত্যেকখন ঘৰে যদি দায়িত্ব লয়, মই ভাবোঁ ডিষ্ট্ৰিক্ট এখনত এক্সিডেণ্ট হোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। এক্সিডেণ্ট নহয়। কিছুমান ল'ৰাই হেলমেটটো হাতত লৈ যায়, হেলমেট নিপিন্ধে, বা যিজন আৰোহী তেওঁ চলাইজনে পিন্ধে, আৰোহীজন নিপিন্ধে। আজি আমাৰ এই ওচৰতে অফিচৰ ওচৰতে বা একো নহ'লে এনেই স্লিপ খাই পৰিলে শিলগুটিত লাগি, হেলমেট আছিলে কাৰণে তেওঁ একো নহ'লে। সেইকাৰণে মই আপোনালোকৰ যোগেদি, আপোনালোকে বহুত সহায় কৰিছে, মিডিয়া, প্ৰিণ্ট মিডিয়া বা আমাৰ বাতৰি কাকতৰ জৰিয়তে আমি যিখিনি আমি পেপাৰ বা মিডিয়াত ওলাই থাকে, সেই ফালৰ পৰা বহুতো মানুহে আজি TV চাই গম পাইছে হয় হেলমেট পিন্ধিব লাগে, মদ খাই গাড়ী চলাওঁ। আমি ড্ৰাংক এণ্ড ড্ৰাইভিং ডিলিট কৰিলোঁ। মুখ্যমন্ত্ৰীৰ যিটো আদেশ আমাক অনুৰোধ জনালে আমি কৰি থাকোঁ।
ড্ৰাংক এণ্ড ড্ৰাইভিং হেলমেট চেকিং বা ছিট বেল্ট অভাৰলোড চেকিং এইবিলাক কৰি থাকোঁ। তাৰ মাজত তেখেতে যিখিনি আমাক ক'লে নতুন বছৰ আৰু এই আমাৰ ভোগালী বিহুৰ সময়ত ড্ৰাংক এণ্ড ড্ৰাইভ আমি চেকিং কৰিছোঁ। গণেশগুৰিৰ পিকনিক পাৰ্টিবিলাক যাতে মদ খাই গাড়ী নচলাই ড্ৰাইভাৰ, যিহেতু বহুতো পেচেঞ্জাৰৰ লাইফৰ কথা আছে। আমি নিজে DC মেডামো গৈছে, মই গৈছোঁ। আমি গৈ পেলাই পিকনিক প্লেচত গৈ আমি তাত অনাৰ যিজন আছে তেওঁলোকক বুজাইছোঁ যাতে ইয়াত মদ খাবলৈ নিদিব। তেখেতসকলেও আমাক হয়বৰ দিছে আৰু তেখেতসকলেও হয়ো আমাৰ যিটো আমি এক্সিডেণ্ট মানে নতুন বছৰ 31 বা 1 তাৰিখে এটাও হোৱা নাছিলে। সেইটো আমাৰ নিজকে মানে ভাল লাগিছে, কিয় আমি আপোনালোকৰ যোগেদি বা পেপাৰত বা TV চাই মানুহে অলপ সচেতন হয়, মদ খালে গাড়ী ধৰিব 10,000 টকা ফাইন হ'ব, অলপ সচেতন হৈছে। সেইটো যে সদায় থাকে, আমি আজি কৰিলোঁ নতুন বছৰ ভোগালী চেছ, এইটো নহয়। আমাৰ এই চেকিং সদায় থাকিব আৰু মই ভগৱানৰ প্ৰাৰ্থনা যাইছোঁ অকল নলবাৰী ডিষ্ট্ৰিক্ট নহয়, অল আছামতে যাতে ভাৰতবৰ্ষত যাতে এক্সিডেণ্টটো আমাৰ কমি আহে, সেইটোৱে মই কামনি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।